গুড আফটাৰনুন এভৰিৱান, আপোনালোকৰ কি খবৰ নিশ্চয় ভাল। এয়া আমি আজি ব্ৰহ্মপুত্ৰৰ পাৰত থকা সতী ৰাধিকা শান্তি উদ্যানলৈ গৈছিলোঁ। এয়া আমি প্ৰায় চাৰে চাৰিটা বজাত পাইছোঁগৈ। এই পাৰ্কখন দেখিবলৈ ইমান ধুনীয়া, দেখি ভাল লাগিলে। এই পাৰ্কখনটো বহুত দীঘল হয়। ইয়াত তাৰে দৃশ্য অলপ আপোনালোককো দেখুৱাবৰ কাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকে মোৰ সৈতে চাই যাওকচোন পাৰ্কখন। এয়া সৰু ছোৱালীয়ে বজাব পৰা মিউজিয়াম। ইচ্ছা কৰিলে বাৰু ডাঙৰবোৰেও পাৰে। এই উদ্যানখনলৈ যদি আপোনালোক আহিব বিচাৰে এতিয়াই আহক, নহ'লে এপ্ৰিলত আহিলে ইয়াৰে ফাইন ল'ব, মানে টিকট লোৱা হ'ব আৰু 200 টকাকৈ। আপোনালোক আগতীয়াকৈ আহক, বিনামূলীয়াকৈ চাব পাৰিব। এয়া আইনাৰ গ্লাছত ফটো মাৰি আছোঁ, আপোনালোকক দেখুৱাই আছোঁ বাৰু গ্লাছখন। ফটো মাৰি কিনে আকৌ ঘৰলৈ উভতিছোঁ। আগৰখন চাবলৈ থাকিলে বাৰু বহুত দেৰি হ'ব কাৰণে চলিব। পাৰ্কখন ঘূৰোতে প্ৰায় 5টাই বাজিলে। ঘৰ পাওঁতে আগত গৈছে। দেখবি ওদিকে থেকে আসে পুরো বলি এনেকৈ